everyone, welcome back to my YouTube channel. মই জ্যোতিস্মিতা আপোনালোকক মোৰ YouTube চেনেলত স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ বাবে মই লৈ আহিছো এটা নিউ ডিজাইন আৰু ডিজাইনটো হ'ল যে অসমীয়া গহনা আপোনালোকে অসমীয়া গহনা ঘৰতে কেনেকৈ বনাব পাৰিব মই দেখাম ষ্টেপ বাই ষ্টেপ সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকক তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ডিজাইন কৰি লৈছো এটা আউটলাইনাৰ বটল পাই মোৰ হাতত নাই বাবে মই ডিজাইন কৰি লৈছো এইদৰে আপোনালোকে যদি পায় আউটলাইনাৰটো আনি ল'ব আৰু যি বাজত আপোনালোকে ডিজাইন দিব বিচাৰে সেইটো দি দিব পাৰিব আৰু মই আৰু ডিজাইন এটা বনাইছিলো ইয়াৰ স্ক্ৰীনত আপোনালোকক দেখাই দিম চাই ল'ব পাৰিব এইটো বাৰ্নিছৰ বটল হয় আৰু বাৰ্নিছ অলপমান লগাই ভালদৰে আপোনালোকে 6-7 ঘণ্টাৰ মান শুকাবলৈ থৈ দিব তেতিয়াই আপোনালোকৰ ৰেডি হৈ যাব
মণিডাল মই আগতে গুঠি থৈছিলোঁ, এতিয়া গুঠা দেখুওৱা নাই কাৰণ নহ'লে ভিডিঅ'টো বহুত লং হৈ যায়। আৰু যদি আপোনালোকক মণি গুঠা ভিডিঅ' লাগে তেন্তে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই নিশ্চয় আপোনালোকৰ বাবে আৰু বেলেগ এটা ভিডিঅ'ত মণি গুঠা দেখাই দিম। যদি শেষতকৈ মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈ বাই বাই।